নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বসুমতাৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমাৰ গাঁৱৰে এজন বন্ধু তেখেতৰ ফাৰ্মখন আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বলকচোন বন্ধুসকল, তেখেতৰ ভিডিঅ'টো চাওঁ। দেখিছে এয়া বন্ধুসকল, তেখেতে অৰ্গেনিক ফাৰ্মো কৰিছে, মানে শাক পাচলিৰ খুব ধুনীয়াকৈ এইফালে লেচেৰা লগাইছে, ভোল জিকা খেতি কৰিছে তেখেতে। তেখেতে অৰ্গেনিক খেতি কৰিছে, চাই লওক লেচেৰা খুব ধুনীয়া হৈছে। বন্ধুসকল, আহি পালোঁ মই ফাৰ্মখনৰ ওচৰলৈ। এয়া চাই লওক বন্ধুসকল, ইয়াতে ইয়ৰ্কশ্বায়াৰ পোৱালি দুটা ৰাখিছে। চাই লওক, ইয়াতে হেমশ্বায়াৰ তিনিটা আৰু ইয়ৰ্কশ্বায়াৰ পোৱালিও ৰাখিছে। তেখেতে ইয়াত দানাটো থোৱাৰ ব্যৱস্থা কৰিছে এইটো ৰুমত। আৰু তেখেতে এইফালে মূল মটৰবোৰ ৰখাৰ ব্যৱস্থা কৰিছে। খুব ধুনীয়া আছে তেখেতৰ ফাৰ্মৰ প্লেচটো। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। বন্ধুসকল, আজি এই ফাৰ্মখনৰ অনাৰজন মানে মালিকজন ঘৰত নাছিল, সেইবাবে মই আপোনালোকক তেখেতৰ লগত যোগাযোগ মানে আলোচনাটো কৰিব নোৱাৰিলোঁ। গাহৰি কিদৰে কি প্ৰচেছত ৰাখি আছে, তো মই বেলেগ দিনা তেখেতৰ লগ কৰি আপোনালোকক ভালদৰে ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিম কেনেকৈ কি প্ৰচেছত তেখেতে গাহৰি পালন কৰি আছে, সেইটো আপোনালোকক দেখুওৱাৰ কাৰণে মই চেষ্টা কৰিম। বন্ধুসকল, মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, সেইটো মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিলোঁ। যিসকল লোকে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।